হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভাল। আৰু এতিয়া ৰাতিপুৱা সময় আৰু মই এতিয়া বনাই আছোঁ চাহ। আৰু ৰাতিপুৱা সময়কণত চাহ একাপ খাই দিনটো আৰম্ভ কৰা হয়, নহ'লে ভাল নালাগে চাহ একাপ নাখালে। মোক ৰাতিপুৱা চাহ একাপ লাগেই আৰু মই এতিয়া বনাই আছোঁ চাহ। আৰু মোৰ এইফালে হৈ গ'ল চাহ ৰেডি। এতিয়া মই চাহ একাপ খাই লওঁ, তাৰপৰা ঘৰৰ কাম কৰিম। চাহ একাপ খায়ে মই পাকঘৰ চফা কৰিব ল'লোঁ। কি হয় মানে আমাৰ ৰাতিপুৱাই বনোৱা হয় ভাত, আৰু সেইকাৰণে মা গা ধুই আহি বনাব আৰু মই তাৰ আগতে পাকঘৰটো ক্লিন কৰি লৈছোঁ। আৰু সদায় চফা কৰিলেও মানে লেতেৰা হয়েই, সেইকাৰণে ৰাতিপুৱা মোৰ শুই উঠি এটা কাম থাকেই যে পাকঘৰ চফা কৰা, ঘৰ চফা কৰা, আৰু মই এয়া ক্লিন কৰি আছোঁ। গেছো সদায় চফা কৰা হয়, কিন্তু লেতেৰা হয় বনাওঁতে। আৰু ৰাতিপুৱা কেতিয়াবা ৰাতি চফা নকৰাকৈ থাকি যায়। আৰু মই টাইলছখিনি মুচি আছোঁ। কি হয়, কুকাৰৰ যেতিয়া হুইচেল মাৰে টাইলছত পূৰা মানে চিটিকনিবোৰ পৰি পৰি টাইলছখিনিও লেতেৰা হৈ যায়। আকৌ দালি তেল মৰা হওক, ভাজি বনালেও মানে এনেকৈ তেলবোৰ পৰি পৰি লেতেৰা হয়। সেইকাৰণে মই টাইলছখিনিও মুচি দিছোঁ, আৰু লেতেৰা হৈ থাকিলেও ভাল নালাগে। আৰু মোৰ ব্লাউজ এটা আধা চিলোৱা হৈ আছিলে, ভাবিলোঁ লগতে একেবাৰে চিলাই লওঁ। সম্পূৰ্ণ হৈয়ে গৈছিলে, খালি অকল পাইপিংটো লগাবলৈ আছিলে, আৰু মই সেয়া চিলাবলৈ লৈছোঁ। আৰু মোৰ ব্লাউজৰ পাইপিঙো হৈ গ'ল লগাই। আৰু মই ঘৰৰ কাম বন কৰি গা পা ধুই আহি ইয়াতে কাপোৰে ৰ'দত মেলিছোঁ। কি হয়, ৰ'দটো পটককৈ গুচি যায়, আৰু ৰ'দ দি থাকোঁতে যদি মেলি নলওঁ পিছত নুশুকায়গৈ। সেইকাৰণে মই গা পা ধুই আহি প্ৰথমতে কাপোৰখিনি মেলি লৈছোঁ। ঠাণ্ডা দিনো আহি পালে, সেইকাৰণে গৰম কাপোৰকেইটাও উলিয়াই ৰ'দত দি দিছোঁ, নহ'লে পিন্ধিব ভাল নালাগে। আৰু মই এতিয়া আহিলোঁ পাকঘৰলৈ, যিহেতু ভোক লাগিছে, ভাত খাওঁ। এইফালে মায়ে বনাই ৰাখিছে দালি, আৰু এইফালে বনাই ৰাখিছে ভাজি। আৰু ভিডিঅ'টো চাই কেনে পালে, যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই, বাই বাই।